এই প্ৰথমবাৰ আহিছোঁ এই গোবিন্দ আশ্ৰমত আৰু খুবেই ভাল লাগিছে যে পাগলা বাবা এই আশ্ৰমত ইমান তেওঁ যে দূৰদৰ্শিতা তেওঁৰ ইয়াতে গৌশালা আছে, স্কুল কৰিছে, তেওঁলোক মন্দিৰ আছে, অৰ্ফেনেজ আছে আৰু তেওঁলোকে যি প্ৰকাৰে সমাজৰ সেৱা কৰি আছে সঁচাকৈ খুব আনন্দিত হৈছোঁ, মনটো ভাল লাগিছে। আৰু কিন্তু এটা কথা দুখ লাগিছে আকৌ যে তেওঁলোকৰ মাটি বেদখলো হৈছে বুলি কৈছে, বিশেষকৈ অসমত বিজনীত আৰু যিটো মাটি বেদখল হৈছে সেইটো কোনো নতুন কথা নহয়। আৰু অসমত আমি সকলোৱে জানো যে যিমান মন্দিৰৰ মাটি আছে বা সত্ৰৰ মাটি আছে তেনেকৈ বেদখল হোৱাৰ খবৰটো খালি আমি জানো বুলি নহয়, হাইকোৰ্টেও জানে, হাইকোৰ্টে অৰ্ডাৰো দিছে এইবিলাক খালী কৰি দিব লাগে, তাৰপিছতো হোৱা নাই। সেইটোৱে দুখৰ কথা। চেষ্টা কৰিম যে তেওঁলোকৰ যিখিনি অভিযোগ আনিছে মাটি বেদখল হোৱা বিজনীত, মই বিজনীৰ বিধায়কৰ লগত অলপ আগতে কথা পাতিছোঁ। আমি নিশ্চয় চেষ্টা কৰিম যে এই আশ্ৰমৰ যি মাটিখিনি তেওঁলোকৰ পাট্টা মাটি, সেই মাটিখিনিৰ পৰা যেন যিসকলে বেদখলকাৰী তাতে বহি আছে যেন উচ্ছেদ হয়, তাৰ ব্যৱস্থাটো আমি নিশ্চয় কৰিম। ইয়াতে তেওঁলোকৰ যিটো অৰ্ফেনেজ আছে এই অৰ্ফেনেজটো আৰু কেনেকৈ ডাঙৰ কৰা যায়, কাৰণ খুব ভাল কাম কৰি আছে। যিসকল অনাথৰ বাবে তেওঁলোকে যিটো হোষ্টেল বনাইছে বা তেওঁলোকে যিটো পঢ়া শুনা কৰাই আছে, ইয়াতে আশ্ৰয় যিটো দিছে, এইটো এটা বহুত মহৎ কাম। আৰু তাতে আমি কেনেকৈ আৰু সহায় কৰিব পাৰোঁ তাৰ বাবে অহা বাজেটত আমি নিশ্চয় তেওঁলোকক আমি এটা গ্ৰাণ্ট দিম। হয়, নিশ্চয়। ভিন্ন সময়ত দেখা যায় যে সংবাদ মাধ্যম বা সামাজিক মাধ্যমত কিছু সাম্প্ৰদায়িক শব্দৰে আপুনি কিছু ভাইৰেল হৈ থাকে, কি ক'ব ছাৰ? এতিয়া যেতিয়া মন্দিৰৰ মাটি বেদখল হ'ব, আপোনাৰ সত্ৰৰ মাটি বেদখল হ'ব, মেজৰিটি হিন্দু কমিউনিটিৰ ওপৰত অত্যাচাৰ হ'ব, তাতে যদি মাতিলে যদি কমিউনেল বুলি কয় আৰু বিতৰ্কিত বুলি কয়, মৃত্যুলৈকে এইখিনি বিতৰ্কিত হৈ থাকিব, কৰি থাকিম তেনেকৈ। কাৰণ কথাটো হ'ল চবেই শান্তিত থাকিব বিচাৰে। আমি হিন্দু মুছলমান কৰিবলৈ অহা নাই বা হিন্দু মুছলমান নিবিচাৰোঁ, মানুহ আৰু বিশেষকৈ ভাৰতবৰ্ষৰ মুছলমানসকলতো হিন্দুৱে আছিলে, এইবিলাক নতুন মুছলমান হৈছে, হয়নে নাই? তো নতুন মুছলমান হৈছে যদি এতিয়া অলপতো হিন্দু পৰম্পৰাওতো মানিব লাগে। আৰু এটা যিটো ধৰ্মৰ পৰা তেওঁলোকে ওলাই আহি মুছলমান হৈছে, সেই ধৰ্মটোক তেওঁলোকে কৰিব, অত্যাচাৰ কৰিব, দখল কৰিব, সেইটোতো ভাল নহয়। আজি যদি ধৰক আৰৱৰ কোনোবা মুছলমান আহি পেলাই কিবা বেদখল কৰিছে তেতিয়া মোৰ ক'বলৈ একো নাই, কিন্তু ভাৰতৰ মুছলমানসকলে যদি বেদখল কৰে তেতিয়া দুখ লাগে। কাৰণ তেওঁলোকেতো হিন্দু ধৰ্মৰ পৰা ওলাই গৈছিলে। তো এইকাৰণে নতুন মুছলমান হৈ পেলাই বেছি গৰু খালে বেয়া লাগেতো। খাওক বাৰু, কিন্তু বেছি খাব নালাগে, সেইটোৱে কথা। হিন্দুৰ ভাবুকি নহয়, হিন্দু এটা এনেকুৱা খাতাৰনাক ধৰ্ম য'ত মোগলো পাৰা নাই। কিন্তু যি 15% হিন্দুৰ পৰা মুছলমান হৈছিল, এইবিলাকতো কি বুলি ক'ব, ভয়াতুৰ বুলি ক'ব, গাদ্দাৰ বুলি ক'ব, ভয়ৰ কাৰণে গুচি গৈছিল। বাকী এতিয়াওতো 75%, 80% মানুহ এতিয়াও হিন্দু হৈ আছে। 600 বছৰ মোগলে শাসন কৰিলে, 300 বছৰ ব্ৰিটিছে শাসন কৰিলে, তাৰপিছতো ভাৰতবৰ্ষত 100% হিন্দু মুক্ত কৰিব পৰা নাই। তাৰ মূল কাৰণ কি জানা নাই? এই যে ধৰ্মগুৰুসকল আছে নহয়, তেওঁলোকে এই সমাজটোক ধৰি বান্ধি ৰাখিছে। আৰু তাৰ কাৰণে আজিও হিন্দু ধৰ্ম শক্তিশালীভাৱে আগবাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব, সেইটো নহয়। কিন্তু কথাটো হ'ল আমি সতৰ্ক হ'ব লাগিব। সতৰ্ক কাৰ পৰা? আমি আৰৱৰ মুছলমানৰ পৰা সতৰ্ক হ'ব নালাগে, ইছলাম ধৰ্মৰ পৰা সতৰ্ক হ'ব নালাগে। ধৰ্ম চব ভাল, চবেই ভাল, কিন্তু কনভাৰ্ট হোৱাৰ পিছত যিসকল মানুহ অত্যাচাৰ কৰে, সেইখিনি যদি বন্ধ হয় তেতিয়া মই ভাবোঁ সমাজটো শান্তিত থাকিব পাৰিব। কিন্তু বৃহত্তৰ দলগাঁও শান্তি সম্প্ৰীতিৰে ভৰপূৰ ছাৰ, বাৰেৰহণীয়া কলাকৃষ্টিৰে ভৰপূৰ। চাওক, এতিয়া যদি জোৰ জবস্তি গৈ বাবাৰ মন্দিৰত প্ৰাংগণত গৈ যদি নামাজ জোৰ জবস্তি পৰে, সেইটো কি বুলি শান্তি হ'ব? এইটো হিন্দু সনাতনী সহ্য কৰাৰ কাৰণে শান্তি আছে, নহ'লেতো কেতিয়াবা ৰায়ত লাগি গ'লে হয় নে নাই? আজি কাৰোবাৰ মন্দিৰৰ প্ৰাংগণত গৈ যদি গৰু কাটি দিয়ে, হিন্দু শান্তিপ্ৰিয় বুলিহে হৈ আছে। কালি ক'ৰবাত বোলে মছজিদত যদি গাহৰি কাটি দিয়ে, তেতিয়াহে আচল কথাটো ওলাই পৰিব যে কিমান শান্তি আছে। কথাটো বুজিছে নাই? সেইকাৰণে এইটোতো চবেই জানে কথাবিলাক। কথাটো হ'ল আমি শান্তি বিচাৰোঁ, কিন্তু এইটো বোথ ছাইড হ'ব লাগে, 2 ৱে ট্ৰাফিক, ছিংগল ৱে ট্ৰাফিক নহয়। কথাটো বুজা নাই? দুয়ো পিনে গাড়ী চলিব লাগিব, আৰু নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে, আৰু আমি পৰিস্থিতি বেয়া হোৱাটো নিবিচাৰোঁ।